তুমি সোশ্যাল মিডিয়াত এক্টিভ থাকি পিনে দেখা পাই থাকা যে বহুত মানুহে অনলাইন ইনকাম কৰি আছে কয় যে তুমিও ইনকাম কৰিব পাৰিবা অনলাইনত থাকি পিনে ঘৰতে থাকি পিনে তো তুমি ভাবিলা মই যদি ইনকাম কৰিব পাৰোঁ ভালেই হ'ব তো দিলা ক্লিক কৰি এপ্লাই কৰাৰ পিছত তোমালৈ কল এটা আহিলে তো কল তুমি এপ্লাই কৰিছিলা কামৰ কাৰণে তো তোমাক ক'লে যে তুমি ট্ৰেইনিং ল'ব লাগিব কাম শিকিবলৈ কাৰণে ঠিক আছে তুমি ট্ৰেইনিং ল'লা আৰু ট্ৰেইনিং লোৱাৰ পিছত তুমি জুম মিটিঙত বহিলা কামবিলাকৰ বিষয়ে শিকিলা বুজিলা তো তাৰে ভিতৰত এটা কোম্পানী বহুত চৰ্চাত আহি আছিলে যোনটোৰ নামটো হৈছে ফৰএভাৰ লিভিং প্ৰডাক্ট চ' ফৰএভাৰ লিভিং প্ৰডাক্ট যোনটো কোম্পানী আছে সেই কোম্পানীটোত তুমিও আহি পিনে কাম শিকিলা মানে তোমাকো সেই কোম্পানীটোতে কাম শিকালেহি এতিয়া তাৰপিছত তুমি যেতিয়া গম পালা ফৰএভাৰ লিভিং প্ৰডাক্টৰ বিষয়ে গম পোৱাৰ লগে লগে তুমি ঘৰৰ মানুহ ওচৰ পাজৰ চিনাকি মানুহক তুমি সুধিবলৈ আৰম্ভ কৰিলা আৰু তোমাক কৰিলে নিগেটিভ তো বহুতে ক'লে যে ফৰএভাৰ লিভিং প্ৰডাক্ট স্কেম হয় ফ্ৰড হয় তো কেতিয়াও নকৰিবা আৰু বহুতে তোমাক ক'লে যে ফৰএভাৰ লিভিং প্ৰডাক্টটো এটা লাইফ চেঞ্জিং অপৰচুনিটি হ'ব পাৰে যদি তুমি কাম কৰা ভালদৰে আৰু তুমি হৈ গ'লা কনফিউজ তাৰপিছত তুমি আহিলা ইউটিউবত চাৰ্চ কৰিলা ফৰএভাৰ লিভিং প্ৰডাক্ট ইজ ৰিয়েল অৰ স্কেম তাৰপিছত ছাজেশ্যনত আহিলে মোৰ ভিডিঅ'টো কৃষ্ণমণি গগৈ দেখিলা টাইটেলটো গগৈ আৰু ক্লিক কৰিলা অসমীয়া বুলি আৰু ঠিকেই ভিডিঅ'টো পালাহি কাৰণ এই ভিডিঅ'টো বনাইছিলোঁ তোমাৰ কাৰণে কাৰণ তুমি যেতিয়া কনফিউজন আছা সেই কনফিউজন দূৰ কৰিবলৈ কাৰণে মই আছোঁ তো এতিয়া এই কনফিউজন কি যে ফৰএভাৰ লিভিং প্ৰডাক্টটো সঁচাকৈ এটা মানুহক লাইফ চেঞ্জিং কৰা অপৰচুনিটি নে মানুহক ফাণ্ডত পেলোৱা এটা নতুন উপায় চ' তুমি যদি নতুন হয় ফৰএভাৰ লিভিং প্ৰডাক্টৰ বিষয়ে নতুনকৈ শিকি আছা বা জইন অলৰেডি কৰিলা বা তথাপি কনফিউজনত আছা চ' এই ভিডিঅ'টো তোমাৰ কাৰণে হয়তো ভালদৰে সম্পূৰ্ণকৈ আপুনি স্কিপ নকৰাকৈ কমপ্লিট কৰি ল'বা কাৰণ এই ভিডিঅ'টোত আজি ফৰএভাৰ লিভিং প্ৰডাক্টৰ ৰিয়েলিটি চেক প্ৰভাইড কৰিম দ্য মিছকনচেপ্ট বা প্ৰব্লেমটো ক'ত যে আমাৰ পেৰেণ্টছে কিয় আমাক নিগেটিভ কৰে কাৰণ তেওঁলোকে ভয় কৰে ভয় কিয় কাৰণ আগতে আমাৰ অসমত এনেকুৱা কিছুমান চিট ফাণ্ড কোম্পানী আহিছিলে যোনে নেকি আমাৰ দেউতাহঁতক সপোন দেখাইছিলে যে পইচা ডাবল কৰা আৰু পইচা ডাবল কৰা সপোন দেখাই তেওঁলোকে পইচা লৈছিলে আৰু কোম্পানীবিলাক ৰাতিটোৰ ভিতৰতে গায়ব হৈ গৈছিলে তেওঁলোকে এনেকুৱা সপোন দেখাইছিলে য'ত নেকি একেটা ৰাতিতে পইচা ডাবল চ' মানুহে বহুতখিনি পইচা জমা কৰিছিলে আৰু তেনেকুৱা কোম্পানী এটাৰ নাম মোৰ মনলৈ আহিছে শ্ৰদ্ধা চিট ফাণ্ড কোম্পানী যোনৰ লগত জড়িত হৈ আছে আমাৰ মামা তো এনেকুৱাবিলাক কোম্পানীয়ে আহি পিনে আমাৰ পৰা যেতিয়া পইচা লুটি গ'ল মানে পেৰেণ্টছৰ পৰা যেতিয়া পইচা লুটি গ'ল তেওঁলোকে এতিয়া ভাবিলে যে এনেকুৱাবিলাক কোম্পানী তেনেকুৱাই হয় যে অহাৰ লগে লগে পইচা লুটিব আৰু গায়ব হৈ যাব চ' সেইটো কাৰণে ভয় কৰে আৰু ভয় কৰি তোমাক নিগেটিভ কৰে নালাগে কৰিবলৈ কয় আৰু কিছুমান মানুহে ভাবে যে নেটৱৰ্ক মাৰ্কেটিং কোম্পানী ফৰএভাৰবিলাকৰ লিখীয়া কোম্পানী এটা আঁচনি হয় স্কিম হয় য'ত নেকি মানুহ ভৰ্তি কৰাৰ বাবদ পইচা বহি আহি থাকিব কিন্তু তেনেকুৱা নহয় এতিয়া আহোঁ আচল তথ্যলৈ ফৰএভাৰ লিভিং প্ৰডাক্ট যোনটো কোম্পানী আছে এই কোম্পানীটো কালি পৰহি অহা কোম্পানী নহয় 1978 ষ্টাৰ্ট হৈছিলে আমেৰিকাত 1978ৰ পৰা আজি 2026 চন 2026 চনলৈকে 48 ইয়াৰ্ছ কমপ্লিট হ'ল ফৰএভাৰ সম্পূৰ্ণ মানে তোমাৰ পেৰেণ্টছৰ সমান বয়সৰ এইটো কোম্পানী আমাৰ ইণ্ডিয়াত আহিছিলে 2000 চনত আৰু 2000 চনৰ পৰা এতিয়ালৈকে হ'ব 26 বছৰ তো 26 বছৰৰ পৰা এটা কোম্পানী চলি আছে আৰু জানা আমাৰ পৃথিৱীত 195খন দেশ আছে 195খন দেশৰ ভিতৰত ফৰএভাৰ লিভিং প্ৰডাক্ট 160খনতকৈ অধিক দেশত কাম কৰি আছে গভৰ্ণমেণ্টৰ গাইডলাইনছৰ অনুসৰি দ্বিতীয়তে যিবোৰ ভুৱা কোম্পানী থাকে তেওঁলোকৰ কোনো ফিজিকেল প্ৰডাক্ট নাথাকে আৰু তেওঁলোকে অনলি মানি ৰোটেশ্যনত কাম কৰে মানে পইচা তুমি লগাইছা তাৰপিছত বেলেগে আকৌ পইচা লগাইছে তাৰ কাৰণে তোমাৰ ওচৰত পইচা আহিছে বাছ পইচা ঘূৰি থাকে তাতে কোনো ধৰণৰ ফিজিকেল প্ৰডাক্ট নাথাকে আৰু যিবিলাক লিগেল কোম্পানী হয় কোম্পানীবিলাকত প্ৰডাক্ট থাকে যেনেকৈ ফৰএভাৰ লিভিং প্ৰডাক্ট ফৰএভাৰ হ'ল এটা প্ৰডাক্ট বেছ কোম্পানী যিটো কোম্পানীয়ে হেল্থ আৰু ৱেলনেছ ইণ্ডাষ্ট্ৰীৰ ওপৰত কাম কৰে আৰু পৃথিৱীৰ ভিতৰত বিশ্বৰ লিডাৰ হৈ আছে এল'ভেৰা আৰু বি হানি প্ৰডাক্টৰ ওপৰত এণ্ড ফৰএভাৰ লিভিং প্ৰডাক্টত পইচা কেনেদৰে আহে ফৰএভাৰ লিভিং প্ৰডাক্টত পইচা আহিব প্ৰডাক্টৰ টাৰ্ণঅভাৰৰ ওপৰত যিমানখিনি টাৰ্ণঅভাৰ কমপ্লিট হ'ব সিমানৰ ওপৰত পইচা আহিব কোনো জইনিং কৰাৰ বাবদ মানুহ জইন কৰাৰ বাবদ পইচা নাহে ভাৰতবৰ্ষৰ ডাইৰেক্ট চেলিং গাইডলাইনছৰ অনুসৰি এই ফৰএভাৰ লিভিং প্ৰডাক্ট কোম্পানীতে কাম কৰে আৰু ইয়াৰ অধীনত এইটো সম্পূৰ্ণ লিগেল হয় আৰু তুমি যদি বিচাৰিছা ডাইৰেক্ট চেলিং গাইডলাইনছখন তেতিয়াহ'লে মই সেইটো ডেছক্ৰিপশ্যনত দিয়া আছে তো সম্পূৰ্ণ পঢ়ি যাব পাৰা চ' এতিয়া ইমানখিনি যদি দেখিছা তুমি ইমানখিনি দেখা পিছতো তোমাৰ লাগিছে নেকি যে কোম্পানীটো পলাই গুচি যাব বুলি এতিয়া তোমাৰ আকৌ লাগিলে কনফিউজ যে
আপুনি ক'লে বা তুমি ক'লা মই মানি ল'লোঁ যে কোম্পানীটো ৰিয়েল হয় লিগেল হয় বাট মানুহবিলাকে যদি ৰিয়েল হয় লিগেলে হয় কোম্পানীটো তেনেহ'লে ফ্ৰড বুলি কিয় কৈ থাকে চোৱা কিছুমান মানুহ এনেকুৱা আছে যোনে নেকি ফৰেভাৰত জিৰ' নলেজত কাম ষ্টাৰ্ট কৰে তেওঁলোকে এনেকুৱা মানুহ মাইণ্ডছেট লৈ আহে যে মই কাম ষ্টাৰ্ট কৰিলোঁ আৰু ৰাতিটোৰ ভিতৰতে ধনী হৈ যাম কোটিপতি হৈ যাম আৰু সেইটো মাইণ্ডছেট লৈ পিনে কাম ষ্টাৰ্ট কৰে ফিল্ডত নামি যায় কোনো ট্ৰেইনিং নলয় কোনো ধৰণৰ ছেশ্যন এটেণ্ড নকৰে আৰু চিধা কাম কৰিবলৈ ষ্টাৰ্ট কৰে আৰু কাম কৰিলে কি হ'ব ৰিজাল্ট নোলাব আৰু ৰিজাল্ট নোলাব ছাকচেছ নহ'ব ছাকচেছ নোহোৱাৰ লগে লগে গৈ পিনে বাহিৰত ক'বলৈ ষ্টাৰ্ট হৈ যায় যে কোম্পানীয়ে মোৰ লগত ফ্ৰড কৰিলে স্কেম কৰিলে চ' কোম্পানী বেয়া চ' এইটোতো কোনো লটাৰী নহয় ন যে তুমি আজি ল'লা লটাৰীটো কাইলৈ তোমাৰ ভাগ্য ফুলিলে তো কোটিপতি হৈ গ'লা নহয় এইটো সম্পূৰ্ণ এটা প্ৰপাৰ বিজনেছ হয় আৰু বিজনেছ মডেলত তুমি কি কৰিব লাগিব বিজনেছ কৰিবলৈ হ'লে তুমি লাৰ্ণিং কৰিব লাগিব আৰু শিকিব লাগিব লাৰ্ণিং যেতিয়া কৰিবা তেতিয়াই তুমি ছাকচেছফুল হ'ব পাৰিবা আৰু লাৰ্ণিং নকৰাকৈ যদি কাম কৰা তেনেহ'লে জিৰ' ছাকচেছফুল কেতিয়াও নোহোৱা কাৰণ লাৰ্ণিঙতে এলটো আঁতৰাই দিলে আৰ্ণিং হয় চ' বুজি পালা চ' মোৰ ফাইনেল ৰিজাল্ট এইটোৱেই তোমাৰ বাবে যে ফৰএভাৰ লিভিং প্ৰডাক্ট যোনটো কোম্পানী হয় এই কোম্পানীটো সম্পূৰ্ণ ৰিয়েল আৰু লিগেল কোম্পানী হয় বাকী তুমিও এনালাইজ কৰি লোৱা গোটেই সম্পূৰ্ণ ডকুমেণ্ট চেক কৰি লোৱা আৰু কাম ষ্টাৰ্ট কৰাৰ আগতে তুমি কাৰ মেণ্টৰশ্বিপত কাম কৰিছা সেইটো এবাৰ ভালদৰে চাই ল'বা কাৰণ তোমাৰ ৰিজাল্ট ডিপেণ্ড কৰিব তুমি কিমান কাম কৰিছা তুমি কিমান এফৰ্ট দিছা সেইটোৰ ওপৰত আৰু তুমি কাৰ মেণ্টৰশ্বিপৰ আণ্ডাৰত কাম কৰি আছা ঠিক আছে যদি মোৰ মেণ্টৰশ্বিপ লাগে তেনেহ'লে মোক তলত ডেছক্ৰিপশ্যনত থকা নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰা আৰু তুমি যদি কাৰো লগত কাম এতিয়ালৈকে শিকা নাই কৰা নাই তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰা তুমি আৰু মই লগ লাগি এনেকুৱা এটা বিজনেছ বিল্ড কৰিম য'ত নেকি কাৰো একো ক্ষতি নোহোৱাকৈ আমি ছাকচেছফুল হ'ম চ' আজিলৈ ইমানেই বাকী আমি লগ পাম নেক্সট ভিডিঅ'টোত অ'কে বাই বাই